এখন এনেকুৱা দেশ য'ত কোনো ধৰণৰ আৱাজ কৰাৰ কাৰো অধিকাৰ নাছিল, আনকি হাগা পাদাৰ সময়তো কোনো শব্দ হ'ব নোৱাৰিব, নহ'লে পৰিণাম অকল্পনীয় হ'ব। কিন্তু তেনেতে FBIৰ দৰে ইণ্টেলিজেণ্ট পুলিচে চাৰিওফালে ঘেৰি ধৰাৰ পাছতো দুটা চোৰে বাচিবৰ কাৰণে এজনী বুঢ়ী দাদীক বন্দী বনায়। কাৰণ চোৰে ভালদৰে জানিছিল যে আৱাজ হোৱাৰ ভয়ত পুলিচে গুলিওৱাৰ সাহস নকৰে, আৰু সিহঁতৰ কাৰণে যদি আমি গুলিয়াব লগা হয় তেন্তে কোব সিহঁতেই পাব। সেইবাবে থমথম মদন গোপাল হৈ বপুৰাই চাই আছিল। অৱশ্যে বহুত কষ্টৰে চোৰকেইটাই বাইক এখন মেনেজ কৰি বুঢ়ী দাদীক বহাই লৈ যদিও আৱাজ হোৱাৰ ভয়ত কিন্তু ষ্টাৰ্ট কৰাৰ সাহস নাছিল, গতিকে লাহে লাহে ঠেলিয়ে পলাবলৈ বাধ্য। আৰু যাৰ কাষেৰে বাইকখন গৈছিল ভুলতে আৱাজ হোৱাৰ ভয়ত বিনা হৰ্ণত ছাইড দিছিল। এইবাৰ পুলিচেও এখন গাড়ীৰে চোৰকেইটাৰ পাছ লয়, কিন্তু লগ নাপায়হে নাপায়, কিয়নো ভয়ৰ কোবত সিহঁতেও ইঞ্জিন অফ কৰি ৰাখিছে। গাড়ীখন কেৱল লাহে লাহে ঠেলিহে আগবাঢ়িব লাগিব। অতি চালাকিৰে তেওঁলোকে অৱশ্যে চাইৰেন লাইটৰ চাৰ্কিট খুলি ৰাখিছে, যাতে ভুলতো কোনো শব্দ হ'ব নোৱাৰে। এতিয়া বাল্বেও কেৱল জ্বলাৰহে সাহস কৰিছিল, চাইৰেন বজাৰ সাহস কৰিব পৰা নাছিল। দুয়োটা পাৰ্টীয়ে নিজৰ স্থিতি বজাই যুঁজি আছিল, কিন্তু ধৈৰ্যৰো এটা সীমা থাকে। ইমান কষ্টৰ মূৰতো চোৰ দুটা লগ ধৰিব নোৱাৰাত অৱশেষত বাবুলালে ৰিভলভাৰটো উলিয়াই এটা ভয়ানক ফায়াৰ কৰে, কিয়নো আৱাজ কৰা মানা আছে।